নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে ৰবিন ইনফৰমেশ্যনলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক এটা চানা বিক্ৰেতা দেখুৱাম। তো ইমান ধুনীয়াকৈ আৰু ইমান ভংগীৰে চানা বনাই দিয়ে, মানে সকলোৱে তেওঁৰ এই ভংগীৰ প্ৰতি খুব আকৰ্ষিত হৈ যায় আৰু ইমান ধুনীয়াকৈ চানা বনায়। আমাৰ বৰপেটা ৰোডৰ পৰা সকলো মানুহে তেওঁক চিনি পায়। বাট মই ভাবিছোঁ ভিডিঅ'ৰ জৰিয়তে আপোনালোককো দেখুৱাই দিওঁ তেওঁ কি ধুনীয়াকৈ চানা বনাই দিয়ে। মই সেই চানা বিক্ৰেতাৰ ওচৰত যাই আছোঁ, আপোনালোকক দেখুৱাম তেওঁ কি ধুনীয়াকৈ চানা বনাই দিয়ে। বলক। On the mix. এইজনে খুৰা হয়, যিজনৰ কথা কৈছিলোঁ মই। এই খুৰাজনে খুব ভালকৈ খুব ধুনীয়াকৈ বনাই দিয়ে। যে খুৰা হ'ব, খুৰাৰ নামটো সুধিছোঁ। খুৰা, আপোনাৰ নামটো কি? গোবিন্দ সাহা। গোবিন্দ সাহা, তেওঁৰ নাম গোবিন্দ সাহা। তেওঁ 37 বছৰ ধৰি এটা দোকান কৰি আছে। খুব ধুনীয়াকৈ বনায়। 37 বছৰ। চেল ভাল। চেল ভাল। তো আপুনি এবাৰ বনাই দেখুৱাওক মোক। খুৰালৈ মই প্ৰথমবাৰ আহিছোঁ, খুৰাই মোক বনাই দিব। এই চব কি ধুনীয়াকৈ খুৰাই বনাই আছে। নেমু কেনেকৈ চিপিছে, একেবাৰে মেচিনতকৈ ভাল। আমলখি এইটো হজমের কারণে ভাল, তোমার কারণে ভাল, আমার কারণেও ভাল। তোমার ভাল মানে আমার ভাল। হয় হয় হয়, ধন্যবাদ। খুব ভাল বস্তু দিছে খুৰাই, আমলখি দি দিছে। ধন্যবাদ খুৰা। আহিছোঁ খুৰা। আহক হ'ব।